নমস্কাৰ, মই বনজিৎ দাস। 2024 লোকসভা ইলেকশ্যনত আহিবলগীয়া কংগ্ৰেছে আসন পাব 30-35ৰ ভিতৰত। এনেকুৱা মন্তব্য দাঙি ধৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে তেখেতৰ মন্তব্যক লৈ মই দুআষাৰ ক'বলৈ বিচাৰোঁ। কিয় আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'লে বা এনেকুৱা উক্তি দাঙি ধৰিলে, তাৰ আঁৰত কি কথা লুকাই আছে? আমি যদি চাবলৈ যাওঁ, বৰ্তমান সময়ত কংগ্ৰেছ নেতৃত্বাধীন UPA যোনখন গভৰ্ণমেণ্ট আছিল আগতে, এই চৰকাৰখনৰ কংগ্ৰেছৰ হাতত বৰ্তমান ছত্তীশগড়, ৰাজস্থান বৰ্তমান ৰাজ্য তেখেত কংগ্ৰেছৰ আণ্ডাৰত আছে। তাৰ উপৰিও মিত্ৰজোঁট হিচাপে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড এইবিলাকতো কংগ্ৰেছৰ চৰকাৰ আছে। কংগ্ৰেছ দলটো মই ভাবোঁ ইমানো দুৰ্বল হোৱা নাই যে সেই দলটো 30-35 আসনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। আমি যদি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে চাবলৈ যাওঁ, কংগ্ৰেছৰ সদস্যই হওক বা কংগ্ৰেছৰ ভোট পাৰ্চেণ্টেজ চাবলৈ যাওঁ, সমগ্ৰ ভাৰততে আছে। যিহেতু ভাৰতবৰ্ষত 1885 চনতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সৃষ্টি হৈছিল, যিহেতু ভাৰতবৰ্ষৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলটোৰ ঐতিহাসিক আমি ইতিহাসৰ ফালৰ পৰা যদি আমি চাব যাওঁ বহুত বৰঙণি আছে। গতিকে এনেকুৱা দল এটাই 30-35 আসনৰ ভিতৰতে সীমাবদ্ধ থাকিবনে? যদি থাকে, কিয় থাকিব? হয়, কিছুমান দৃষ্টিৰ পৰা যদি আমি চাব যাওঁ বা কিছুমান আমি যদি ফেক্ট এণ্ড ফিগাৰত চাব যাওঁ, তেতিয়া আমি দেখা পাম বৰ্তমান সময়ত কংগ্ৰেছৰ যিবিলাক ভোট পাৰ্চেণ্টেজ শ্বেয়াৰ য'ত বেছি থকা বুলি আমি ভাবোঁ, সেইবিলাক ঠাইত আঞ্চলিকতাবাদীয়ে হওক বা কিছুমান বেলেগ ৰাজনৈতিক দলে কংগ্ৰেছৰ ঠাইত তেওঁলোকক আঁকোৱালি লৈছে ৰাইজে। আমি যদি চাব যাওঁ পঞ্জাৱ আগতে কংগ্ৰেছৰে চৰকাৰ আছিল, বৰ্তমান আম আদমি পাৰ্টি আহি গৈছে। আমি যদি চাব যাওঁ এনেকুৱাকৈ কিছুমান ৰাজ্য, যিবিলাক ৰাজ্যত হয়তো কংগ্ৰেছৰ আপকামিং ইলেকশ্যনত হাৰিয়ানাই হওক, হিমাচল প্ৰদেশ এইবিলাকৰ হয়তো কংগ্ৰেছৰ চৰকাৰ আহিবৰ খুবেই চান্স আছিল, কিন্তু এইবিলাকতো হয়তো আম আদমি পাৰ্টীয়ে যথেষ্টখিনি ভোট পাৰ্চেণ্টেজ বা সদস্যৰ সংখ্যা বাঢ়ি গৈছে। গতিকে এনেকুৱা আঞ্চলিকতাবাদী দলৰ অগ্ৰসনৰ বাবেই হওক বা কংগ্ৰেছ দলৰ নেতৃত্ব দি থকা লিডাৰবিলাকৰ দুৰ্বলতাৰ কাৰণেই হওক, হয়তো কংগ্ৰেছ দলৰ চিট কমিব পাৰে। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোৱা যিটো আসন দাঙি ধৰিছে 30-35, মই ভাবোঁ এইটো কেতিয়াও নহ'ব। কংগ্ৰেছ দলৰ মই ভাবোঁ অতি ন্যূনতম হ'লেও 50খন আসন পাব ভাৰতৰ পৰা 2024 লোকসভা ইলেকশ্যনত। গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথাষাৰক মই মানি ল'ব পৰা নাই। মোৰ যুক্তিবোধেৰে কংগ্ৰেছে 2024 50তকৈ অধিক আসন পাব। এইখিনিয়ে মই ক'ব লগা আছিল এজন সচেতন যুৱক হিচাপে। ধন্যবাদ।